নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কপিলীপৰীয়া শকুন্তলা গাঁও এখনৰ কাহিনী লৈ আপোনালোকৰ মাজত আহিছোঁ। গাঁওখনত নিবনুৱা সমস্যা খুব বেছি। গাঁৱৰ ডেকা গাভৰুৱে কোনো ধৰণৰ চৰকাৰী চাকৰি নোপোৱাত এনেই অনাই বনাই ঘূৰিয়ে কটাইছিল, যাৰ কাৰণে যথেষ্ট সমস্যাৰ তেওঁলোকে সন্মুখীন হ'ব লগা হৈছিল। তেন্তে আহকচোন কাহিনীটো উপভোগ কৰোঁ। কি কবি, আজি বতৰটো বৰ ঠাণ্ডা, কিবা এটা কৰিব লাগিব বুজিছ। আৰু কি কৰিব, বতৰটো আৰু নেৰা নেপেৰা কালিও গোটেই ভিজি গ'লো, গম পাইছ নে? বৰষুণ এতিয়া কি অৱস্থা হৈছে। কালি এফালে গ'লো, গৈ পেলাই আপোনাৰতো একদম ক'বই নোৱাৰি, মানে বৰষুণৰ বতৰত মই বাইক চলাব পৰা নাই। মানে ৰাতি একো নেদেখা হৈ গৈছো। আজি ভাবি আছো বুজিছ, এটা কাম কৰো, ঠাণ্ডা বতৰ এইটো কৰি দিয়া যাওক নেকি, পাৰ্টি এটা। ঠাণ্ডাও আছে, ঠাণ্ডা বতৰ সেইটো কৰিব পৰা যাব। সন্ধিয়ালৈ বহি দিওঁ তেতিয়াহ'লে। মোৰ কিন্তু তাত পইচা নাই, অলপ 20 টকামান দিবি, 20 টকা 30 টকামান দিবি। হ'ব, সেইটো মই মিলাই দিম। পাৰ্টি এটা কৰিব লাগিব, তাকে পইচা কেইটামান দিবি, কিন্তু নিজাকে নাথাকিবি। হ'ব, মই কিমান লাগিব? দিবি আৰু এটা তিনিটা মিলি পেলাই এটা সাজোটা হ'লে হৈ যায় আৰু। হ'ব, হ'ব ঠিক আছে, মই দি দিম, কিবা এটা মিলাই দিম। মই চিন্তা কৰিব নালাগে, কৰিব লাগিব। বুজিছোঁ, আমাৰ হলধৰ চাহ আহিছে, চিগাৰেটটো লগাইছে। এইকেইটা কোনো হয়নাপুৰ ডাঙৰটো নহয়। এই ৰাতিপুৱাৰ পৰা গধূলালৈকে তহঁতক এই আঠটাত দেখোন, মানে তহঁতৰ ঘৰত কাম বন নাই নেকি? বৰ্তা এনেই ওলাই কাম বন নাই তহঁতৰ? এনেই অকণ ওলাই নিজলে বুলি জলকীয়া পুলি এটা গুজিবি, সেইটো নিজৰহে, গম পাইছনে? তহঁতে এই মাটি বাৰীবোৰ যে এনেকে পৰি আছে, তহঁতে কি কৰি আছ? হা, এনেকে আড্ডা দি 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 তহঁতে খাবলৈ বিচাৰিছ নহয়? আৰু এতিয়াই যদি কৰি নল, পিছলে কি কৰিবি কচোন বাৰু? হা, নাজানো আৰু দেই তহঁতে কেনেকে খাবি। হয় বৰ্তা, আপুনি ঠিকেই কৈছে বাৰু। কৰ তহঁতে কিবা এটা কৰ, কাৰণ এতিয়া এই ডেকাৰ হেৰিটো বয়সটো পাৰ কৰাৰ পিছত তহঁতে কি কৰিবি কচোন? কি কৰিবি তহঁতে? হা, মই ৰাতিপুৱাৰ পৰা গধূলালৈকে তহঁতক এটা যিমানবাৰ অহা যোৱা কৰি ইয়াতেই দেখোঁ। বৰ্তমান আৰু ৰাতিপুৱা এপেট খাই আহিবি ঘৰত, খাই আহি লৈ পেলাই ইয়াত হজম কৰিবি, আকৌ যাবি ঢাকুনৰ ভাত খাবলৈ। নহয়, এনেকে নহয়, এনেকে দিন নচলে। তহঁতে কিবা এটা কৰ, কাৰণ তহঁত অশিক্ষিত নহয়তো, তহঁতৰ শিক্ষা আছে, গম পাইছনে? আৰু মই যাতে তহঁতক ৰাতিপুৱাৰ পৰা গধূলালৈ ইয়াত নেদেখোঁ, আৰু এইবাৰ যদি দেখা পাওঁ নহয়, চাবি কিন্তু কথা বেয়া হ'ব। কথাই কিন্তু বৰ ভাল কথা কৈছে। হয় দে, এই কথা মনলৈ অহাই নাছিলে জাননে? আমাৰ মাথাত এইটো বুদ্ধি অহাই নাছিলে। কিন্তু আজি বৰ ধুনীয়া কথা এটা ক'লে। আজি আমি ইমান পঢ়া শুনা কৰিলোঁ, পঢ়া শুনা কৰি পেলাইও আজি সঁচাই দে, আমিতো নিবনুৱা হৈয়ে আছোঁ, বেকাৰ হৈ এতিয়া ৰাতিপুৱা হ'লে ইয়ালৈ আহোঁ, সন্ধিয়া সময়ত যাওঁ, ৰাতিপুৱা ভাতকেইটা খাই আহোঁ, সন্ধিয়া সময়ত গৈ ভাতকেইটা খাওঁগৈ। তাৰ বাহিৰে আমাক কাম কি আছে? মাজে মাজে খালি পাৰ্টি কৰি বিচাৰোঁ। হয় বুজিছ, কিবা এটা চিন্তা কৰিব হ'ল। সঁচাই দে, কিবা এটা কৰিব লাগিব। আজিকালিতো চাকৰিও পাবলৈ বৰ কঠিন হৈ গৈছে, তথাপিতো চেষ্টা কৰোঁ কিবা আজি এটা। সন্ধিয়ালৈ আমাৰ সকলো প্লেন আমি আঁতৰাই দিম, আৰু আমি এই লৈ বহিম। হয় দে, এইটো আলোচনা কৰিম আমি। এই কথাক লৈ পেলাই আমি বহিম, আৰু আমি কি হয় আমি কাইলৈৰ ভিতৰত সিদ্ধান্ত কৰি পেলাম। হয় দে, যাওঁ পাম। এতিয়ালৈকে আহি পোৱাহি নাই। অথনি আহিম বুলি ক'লে, ৰাতিপুৱাই ক'লে যে সন্ধিয়া সময়ত, এতিয়া কেইটা বাজিল? সন্ধিয়া 6টাই বাজিব হ'ল। গৌতমো আজি অহা নাই, অবিনাশো আজি অহা নাই, কি হ'ল মানে? এটা ফোনেই কৰি দিওঁ। হেল্ল', অবিনাশ, ক'ত আছা তুমি? আহা জলদি আহা, মই আহি পালোহি। ঠিক আছে, আহা মই অলপ আগত পালোহি, আৰু কোনো অহাই নাই, গৌতমো অহা নাই। আহা তুমি আহা, ঠিক আছে দিয়া, ৰাখিছোঁ।
অঁ মই পালোহি অঁ হ'ব দিয়া ঠিক আছে হ'ব মিনাজ পালিহি ঐ এয়া দেৰি কৰি দিলি দেখোন মানুহৰ ঘৰলৈ যাব লগা হ'লো ঘৰৰ ওচৰৰ মানুহৰ ঘৰলৈ যাব লগা হ'ল সেইকাৰণে অহা দেৰি হ'ল তাকে আজি ইও নাহিলে আমাৰ অঁ যাব এই বৰষুণ যে অলপ পানী হৈ গৈছে যে একো নাই বহি যাওঁ তাকে কিবা এটা কৰোঁ বুলি ভাবিছোঁ তাকে বুজিছ এতিয়া নহয় হৰধা বৰ্তাই ঠিকেই কথা ক'লে বুজিছ বৰ্তাই একচুৱেলি মানে কি হয় বৰ্তা মানুহজন আমাতকৈ বৰ্তাৰ মানে যথেষ্টখিনি জ্ঞান আছে তেখেতৰ আৰু তেখেতে বহুতখিনি আমাক সহায় কৰিম বুলিও কৈছে আৰু তেখেতে যিটো জ্ঞান দি গ'ল যথেষ্ট ভাল কথা ক'লে আৰে আমাৰ ঘৰতে সকলো বস্তু আছে তথাপিতো আমি একো কাণ সাৰ নিদিওঁ তাকে মই খবৰ এটাও লৈছোঁ আমাৰ এই গাঁৱৰ চুকৰে যে ৰিপন সিদিনাখন সি বাংগালুৰু গ'ল বাংগালুৰু গৈ পেলাই সি এতিয়া তাৰ পৰা মোক সিদিনাখন ফোন কৈছে বোলে তাত থাকিবলৈ তাৰ একদম বোলে বিৰাট অৱস্থা বেয়া সি তাকে এতিয়া পস্তাইছে সি পস্তাওঁতেহে মানে মোৰ মাথাত পেলাইছে কথাটো যে সি কৈছে যে সিহঁতৰ গাঁৱতে ইমান মাটি বাৰী আছে সি মোক কৈছে যে ইয়াত খেতি বাতি যদি কৰা হয় সি তাত থাকিব লগা নহ'ল হয় তাত বোলে তাৰ পইচা নোজোৰেই একেবাৰে এই ইমান দূৰলৈ গৈ পেলাইনো কিমান টকা নোপায় সেইটোৱে নোজোৰেই চাগে তাকে হয় দে আমি কিবা এটা ভাবিব লাগিব বুজিছ মানে ইয়াত এনেকৈ কিমান দিন বহি থাকিবি এতিয়া আমাৰ এইটো বয়সে হৈছে আমাৰ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লগা এটা বয়স হয় এইটো বয়সতে যদি আমি ফাঁকি ফকা কৰোঁ আমি এইটো বয়সতে যদি আড্ডা দি থাকোঁ তেন্তে ভৱিষ্যত বোলা বস্তুটো আমাৰ কি হ'ব আমাৰ ভৱিষ্যতটো আছে আমাৰ এটা ভৱিষ্যত আছে প্ৰত্যেকজনৰ এটা ভৱিষ্যত আছে তোৰো ভৱিষ্যত আছে মোৰো ভৱিষ্যত আছে চবৰে ভৱিষ্যত আছে তাকে আমাৰ এই ভৱিষ্যতৰ কথাও আছে বুজিছ আমাৰ ভৱিষ্যতটো আমি নিজে গঢ় দিব লাগিব নিজৰ ভৰিত নিজে থিয় নোহোৱালৈকে আৰু কিমাননো আৰু এই গাঁৱৰ হেৰিতে আৰু আড্ডা মাৰি থাকিম তাকেই কিন্তু আমি সদায় সেইটোৱে ভাবি থাকোঁ ৰাতিপুৱা হ'লেই ওলাই আহোঁ গোটেই দিনটো এনেকৈ কটাই দিওঁ তাৰপিছত আকৌ সন্ধিয়া সময়ত গৈ পেলাই ভাতকেইটা খালি বাছ কৰি গ'লি তো এতিয়া যেতিয়া এইটো বয়সটোত যদি আমি একো নকৰোঁ নহয় আমি কেতিয়াও সফল হ'ব নোৱাৰিম গম পাওঁনে আমি কিবা এটা কৰিব লাগিব বুজিছ এটা কাম কৰিলে বেয়া হয় নেকি মোৰ আমাৰ ঘৰৰ মানে পিছফালে আৰু বেক চাইডে খুব ধুনীয়া এটা ফিচাৰী আছে ফিচাৰীটোৰ কিনাৰত অকণমান মাটিও আছে আমি যদি সেই ফিচাৰীটোত যদি নতুনকৈ যদি আমি মাছৰ মানে পোহপালনটো যদি কৰোঁ কেনেকুৱা হ'ব ধুনীয়া হ'ব এতিয়া সিও আহিলে আমি তাকো বুজাই ক'ম আমি তিনিটাই মিলি পেলাই এটা হেৰি কৰি দিওঁ দে পইচা পাতি ইনভেষ্ট কৰিব লাগে সেইটো আমি কৰিম সেইটোতো কৰিব লাগিবই সেইটো কৰিম আমি ধৰি লওক কোম্পেনীৰ লগত আমি হাত মিলাই ল'ম আৰু কোম্পেনীয়ে আমি মাছ পোহপালন কৰিম আৰু তাৰ কিনাৰতে অলপ মাটি আছে সেইখিনিত আমি এখন ব্ৰইলাৰ ফাৰ্ম খুলিম সেইটো কৰা যাব বুজিছ আৰু খেতি মাটিৰ কাৰণেতো মাটি আছে তাত সময়ত খেতি কৰিলোঁ লগতে এইখিনিও চালোঁ আমাৰ চলি থাকিলোঁ আমি যিটো ষ্টাৰ্টিংটো আমি প্ৰথম সৰুৰ পৰাই কৰোঁ প্ৰথমতে আমি মাছটোৰ হেৰি কৰি চাওঁ ন প্ৰথম আমি শূন্যৰ পৰা আৰম্ভ কৰোঁ আমি লাহে লাহে হেৰি কৰোঁ এতিয়া জীৱনত যোনবিলাক মানুহ সফল হৈছে তেওঁলোকে আধা বয়সৰ পৰা সফল হোৱা নাই তেওঁলোক সদায় শূন্যৰ পৰাই আৰম্ভ হৈছে আমিও সেইটো হিচাপে শূন্যৰ পৰাই যাওঁ তাকে সেই তেতিয়াহ'লে আমি কাইলৈ পৰা হাতে কামে লাগাহে কথা আৰু তাকে কাইলৈ আমি এটা কাম কৰোঁ এই পুখুৰীটোকে চাবলৈ যাওঁ বুজিছ তহঁতৰ পিছফালে যে আছে পুখুৰীটো যে যদি হৈ যায় ধুনীয়াকৈ আমি কাইলৈ পৰাই আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ তই ৰাতিপুৱা সোনকালে আহিবি আমি সকলো বস্তু যা যোগাৰ কৰিম ধুনীয়াকৈ ঠিক কৰিম পাতি চাতি অলপ মাৰিব লগা আছে মাৰি কৰি আমি সকলোখিনি আগবঢ়াম আৰু ঠিক আছে আমি নিজে কাটিম আমি নিজে কৰি ল'ম গাঁৱতে বাঁহ আছে ইমান ধুনীয়া বাঁহখিনি থাকোঁতে ঠিকে আছে দে তেন্তে আমি যাওঁ অৱশেষত গাঁৱৰ সকলো ল'ৰাই লগ লাগি এটা মূল সিদ্ধান্তত উপনীত হ'ল যে সিহঁতে কালিলৈৰ পৰা অনাই বনাই ঘূৰি ফুৰাতকৈ সেই সময়খিনি উন্নতিৰ হকে আগুৱাই যাব এটা নতুন প্ৰচেষ্টা তেওঁলোকে হাতত ল'লে। তেন্তে আহকচোন কিনো প্ৰচেষ্টা তেওঁলোকে হাতত ল'লে তাকে আমি কাহিনীৰ যোগেদি চাওঁ। বহুত দেৰি হৈ গ'ল যাবই পৰা নাই সিহঁতকেইটা চাগে ৰৈ আছে বহুত দেৰি হৈ গ'ল
দাদা কোৱাচোন কথা এটা কওঁ শুনচোন কি মই যে সদায় সদায় গৰমত কলেজলৈ খোজকাঢ়ি যাওঁ কোনো অলপো বেয়া নালাগেনে মোক তই চাইকেলখন কিনি দিব নোৱাৰ হা এই ৰঘু একেডাল কথাকে পেনাই আছ এই দেউতা পেঞ্চনৰ টকাকেইটাই যেনে তেনে যোৱা টাপৰি মাৰি মাহটো চলেহে তই আকৌ এইডাল কথা ক'লে হ'ব নেকি মই কিবা এটা কৰি ল'বলৈ লৈছোন তোক তেতিয়া চাইকেল কিয় স্কুটি এখনকে কিনি দিম নহয় তই সদায় কাটা লেখাই দি থাক দিম দিম বুলি কৈ পেলাই নিদিয় এনে কৈ থাক পাৰিলে কিবা নিদিয়াকে থাকো নেকি মই কিবা পাৰিলে কিবা নিদিয়াকে থাকো না তোক নিজৰ এজনী ভণ্টিটোক নোৱাৰিলে মই কাক দিম কচোন তোক নিদিলে তইতো সদায় কৈ থাকো কিবা কিবি কিনি দিম বুলি মই কেনেকুৱা অৱস্থা চলি আছো মই কিবা এটা কাম পাব লাগিব টকা পইচা কেইটামান পাব লাগিব তেতিয়াহে মই কিবা সোমালে তোক নিশ্চয় দিম নহয় তোক চাইকেল নহয় স্কুটি এখন কিনি দিম যা আৰু শুনচোন এই মই মই এই লগৰ ল'ৰা এটা ৰখি আছো মই আহোঁতে দেৰি হ'ব অকণমান মই এফালৰ পৰা আহোঁগৈ তই ঘৰত থাকি কলৈকো নাযাবি কিন্তু যা তই খালি জিটিঙালি কোবাই ফুৰগৈ যা হ'ব দে ঘৰৰ অভাৱ আৰু অনাটনৰ কথা ভাবি ৰিপনে বাহিৰত গৈ কাম কৰাৰ পথ বাছি ল'লে আৰু পিছদিনাই পুৱা ৰিপন ঘৰৰ পৰা ওলাই কাম কৰিবলৈ বুলি বাহিৰলৈ গুচি যায় ক'ত যাৱ তই মই এনেকৈ আঁচনি এটা চৰকাৰ আঁচনি এটা নাম শুনিছিলোঁ গাঁৱলীয়া ছোৱালী নিবনুৱা সমস্যা আমি যেতিয়া এনেই আছোঁ তাৰে খবৰ ল'ব আহিছোঁ যে কিবা এটা কৰোঁ আৰু হয় নেকি তইতো এনেই আছ ময়োতো এনেই আছো হয় দে তাকে এতিয়া মই আৰু বৌহঁতলৈ কল কৰিছোঁ বৌহঁতো আহিব আমি একেলগে অফিচলৈ যাওঁ অফিচাৰজন আহিছে মানে কথা পাতিব লাগিব হয় নেকি তই মোক জনাই বহুত ভাল কাম কৰিলি থেংকছ দে থেংকছ যাওঁ যদি ওলা আৰু এতিয়া আমি ব'ল যাওঁ তেনেহ'লে হয় দে ব'ল আহ বাকী তই ভালে আছ নহয় ন ভালে আৰু দে তোৰ মোৰো ভাল দে বহুত দিন কি কাৰণে বা মাতিলে ছোৱালীকেইজনীয়ে গাড়ী এখনো আহিছে হয় গাড়ী এখন অহা আপোনালোকৰ ভালে হ'ল দিয়ক আপোনালোক আহিলে ভালকে আলোচনা কৰিব পাৰিম ছাৰো আহি আছে নেকি ছাৰো হয় ছাৰো আহি আছে দিয়ক গাঁৱৰ নিবনুৱা আমি এনেই আছো আপোনাৰ ওচৰত কিবা এটা আঁচনি আছে বুলি গম পাইছো সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছো আৰু ঠিক আছে আহক মোৰ অলপ অহা আজি অলপ দেৰি হ'ল আপোনালোকৰ যিটো হয় নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনালোকৰ কি আছিলে বা ছাৰ আমি মানে গাঁৱৰ নিবনুৱা ছোৱালী হয় আৰু আমাৰ বোৱাৰী সকলো আছে আমি সকলো নিবনুৱাই গতিকে আপোনাৰ ওচৰত কিবা এটা সাহায্য বিচাৰি আহিছো আৰু এতিয়া আমাৰ ইয়াত বহুত ধৰণৰ আঁচনি আছে পশুপালনৰ আছে কৃষি বিভাগৰ আছে বিভিন্ন ধৰণৰ আঁচনি আছে আপোনালোকক কেনেকুৱা ধৰণৰ আঁচনি লাগে মানে কোনটো ধৰণৰ আঁচনি বিচাৰি আহিছে আমাৰ মানে কি আমি ছোৱালীসকলে ভাবিছো আমি তাঁতশালৰ আঁচনিটো আপুনি যদি সুবিধা কৰি দিব পাৰে তেনেহ'লে আপোনাৰ পৰা আশা কৰিছো আৰু এইটো আমি আপোনালোকক নিশ্চয় সহায় কৰি দিম আপোনালোকে এইটো খুব ভাল পদক্ষেপ লৈছে এইটো খুব ভাল কাম কৰিছে আপোনালোকে আৰু এনেকুৱা আমি বহুত সুখী হৈছো আৰু আমি আপোনালোকৰ কাম কৰিবলৈ পালে আমি বহুত নিজৰ আনন্দিত হওঁ ঠিক আছে আপোনালোকে চিন্তা নকৰিব মই আপোনালোকৰ কামখিনি কৰি দিম ঠিক আছে ছাৰ আমাৰো এটা অভিযোগ ছাৰ আমি মানে 10জনী মনে মিলা মহিলা মিলি আমি এটা আত্মসহায়ক গোট খুলিলো মিলি জুলি আত্মসহায়ক গোট আমাৰ মানে ধৰক
গিৰিহঁতৰ পৰা যিকেইটকা উপাৰ্জন হয় তাৰে পৰা সঞ্চয় কৰি আমি 20 টকা 50 টকা এনেকে মাহে থৈ গৈছো কিন্তু সেইখিনি আমাৰ যথেষ্ট নহয় গতিকে ভাবিছো আপোনাৰ শিক্ষিত নিবনুৱাসকলৰ যি আপুনি আঁচনি বৰ্তমান আহিছে বুলি শুনিছো সেই ফালৰ পৰা মহিলাসকলক মানে ঘৰতে আচাৰ বনোৱা জাম জেলি বনোৱা এনে ধৰণৰ সংৰক্ষণ বা ঘৰতে পিঠাগুড়িৰে বা চাউলেৰে বনোৱা বিভিন্ন বস্তু উৎপাদন কৰা যন্ত্ৰ এই ধৰণৰ আমাক প্ৰশিক্ষণ দি আমাৰ মানে গোটটোলৈ আপুনি আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আৰ্থিক সাহায্য দিব পৰা যাব আপোনালোকক ফৰ্ম দিয়া হ'ব আৰু আপোনালোকক সেই ফৰ্ম মতে দিয়া মতে আপোনালোকে ফিল আপ কৰিব আমাৰ ইয়াত জমা দিব আমি আপোনালোকৰ কাম নিশ্চয় কৰি দিম ঠিক আছে হয় হ'ব ধন্যবাদ দিয়াৰ কাম নাই কাৰণ মোৰ যিটো ডিউটি হয় মই আপোনালোকক সহায় কৰিবৰ কাৰণে আছো ঠিক আছে পানীখিনি সকলো দিয়া হৈ গৈছে এইখিনি পুৰা কমপ্লিট হৈ গৈছে আৰু এইফালে খোৱাখিনি এইটো চাইডে দিবলৈ আছে এইফালে দি দিব খোৱাটো ইয়াত দিবলৈ আছে ইয়াত দি দিব এইফালে মুৰ্গীয়ে খাই আছে এইফালে ঠিকে আছে পানী অলপ দি দিব বহুত ধুনীয়া লাগিছে নমস্কাৰ নমস্কাৰ ছাৰ খুব সুন্দৰ কাম কৰিছে তোমালোকে দেখি ভাল লাগিছে আৰু মইতো তোমালোকৰ লগত নিশ্চয় আছোৱেই কিবা হেল্প বিচাৰিলে মোক ক'বা নিশ্চয় ছাৰ আজি আপোনাৰ কাৰণে আজি ইমান ধুনীয়াকৈ আমি কৰিবলৈ সক্ষম হৈছোঁ তো সেইকাৰণে ভাল লাগিছে আজি আমি নিজৰ ভৰিত নিজে খাৰা হ'ব পাৰিছোঁ আচ্ছা মোৰো এনেকুৱা মোৰো ভাল লাগিছে কাৰণ কিয় ভাল লাগিছে তোমালোকে আগবাঢ়ি আহিছা তোমালোকে আজি ইমান দিন এনেই আছিলা কিন্তু আজি তোমালোকে চকু খোল খালে দেখি মোৰ মানে ইমান ভাল লাগিছে আৰু মই তোমালোকক সেইকাৰণে সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ ভৱিষ্যতলৈ এনেকৈ আগবাঢ়ি আহিবা আমি তোমাৰ যিকোনো বিপদত আমি তোমালোকৰ লগত আছোঁ তোমালোকে চিন্তা কৰিব নালাগে আৰু যদি কোনোবা এনেকুৱা ল'ৰা আছে তোমালোকৰ সংগ লৈ আহা আহি তেওঁলোকক কাম কৰাবলৈ ব্যৱস্থা কৰা বাছ হৈ যাব আহিছোঁ পানীখিনি সকলো দিয়া হ'ল ন দিয়া হ'ল আমি এইফালে যাম এতিয়া দিয়া হ'ল এইফালে খোৱা দিয়া হ'ল দিয়া হ'ল ন আজি হলধৰ বৰ্তাৰ কাৰণে আজি ইমানখিনি কৰিবলৈ আজি সক্ষম হ'লো হয়নে সঁচাই আজি সেই মানুহজনৰ কাৰণে আমাৰ অন্ধ চকু খোল খালে আজি আমি অন্ধকাৰ এটা সাগৰত ডুব গৈ আছিলোঁ আচলতে আমি এটা বেকাৰ হৈ আছিলোঁ এটা সময়ত আজি নিজৰে এটা ভাল লাগিছে নিজে আমি ইনকাম কৰিব পাৰিছোঁ আজি নিজে ইমান ডাঙৰ এখন ব্ৰইলাৰ ফাৰ্ম খুলিব পাৰিছোঁ আমাৰ ভাল লাগিছে আমি আচলতে আমি ক'ব পাৰোঁ যে আমি সফল আজি সফল আমি নিজৰ ভৰিত নিজে থিয় হ'লোঁ হয় তেখেতৰ ওচৰলৈ এদিন যাব লাগিব খুব ভাল পাব নতুন আনন্দিত হ'ব আমি গাঁৱতে থাকি আমাৰ গাঁওখনৰ উন্নয়নৰ হকে আমি কাম কৰিবলৈ হয় সক্ষম হৈছোঁ তো দানাখিনি সকলো দিয়া হ'ল ন দানাখিনি দিয়া হ'ল তাক লগাই থৈ আহিছোঁ হয় আমাৰ এখন ইয়াৰ হেৰি হয় হলধৰ বৰ্তা স্কুল নহয় এখন এইখন তেখেতৰ স্কুলখন বস্তু তেখেতক কথাটো কৈ আহোঁ আমি যে ইমানটো কামখিনি কৰিলোঁ সেইখিনি কথা কৈ আহোঁ এবাৰ কৈ আহোঁ তাৰ মনতে খুব ভাল পাব ছাৰ আৰু আজিকালিতো তোমালোকৰ খুব ভাল দিন আহিছে হয় ছাৰ তাকে এনেকে দানা আনিবৰ কাৰণে আহিছিলোঁ তাকে আপোনাৰ হেৰিখন স্কুলখন দেখা পাই পেলাই বোলো ভাবিলোঁ আপোনাক খবৰটো দি যাওঁ খুব ভাল কাম কৰিলা আৰু ময়ো তোমালোকক লগ ধৰিম বুলি ভাবিয়ে আছো কিন্তু সময় পোৱা নাইকিয়া আৰু এটা কথা এতিয়া নিজৰ ভৰিত থিয় হৈ কেনেকুৱা লাগিছে কোৱাচোন এতিয়া সঁচাই খুবেই ভাল লাগিছে আৰু মানে আমি দিনটো আমি তাতে বিজি হৈ থাকিব পাৰিছোঁ আৰু লগতে এতিয়া আমাৰ ইজনকো তাতে লগাই থৈ আহিছো তেওঁ তাতে আছে তোমালোকে চাগে ভাবা ছাৰে এনেই বকি থাকে নহয় জানো আজি অনুভৱ কৰিছানে বাৰু কৰিছো সঁচাই কৰিছো এতিয়া কামত ভালকে লাগা আৰু যি লাগিছা লাগিয়ে থাকিবা গম পাইছানে আৰু তোমালোকলৈ মোৰ সদায় আশীৰ্বাদ থাকিব আমাৰ গাঁৱৰে যদি ল'ৰাখিনি এনেকুৱাকে চবেই নিজৰ ভৰিত নিজে থিয় হয় তেতিয়াহ'লে চোৱাচোন কিমান ভাল হ'ব তাকে ছাৰ সেইটোৱে ভাবিছো এতিয়া আমি আগুৱাই যাবলৈ চেষ্টা কৰিম সদায় হ'ব আৰু কিবা অসুবিধা পালে মোক জনাবা মই তোমালোকৰ লগত আছো
আপুনি আমাক যথেষ্টখিনি সহায় কৰিলে কিনো কৰিলো মই খালি গালিহে পাৰিলো হয় আপোনাৰ গাড়ীটোৱে ছাৰ আপোনাৰ বহুত কাম আহিলে আমি এটা অন্ধকাৰ সাগৰত ডুব গৈ আছিলো আপুনি আমাক পোহৰাই তুলিলে এই কথাটো আমি কেতিয়াও পাহৰিব নোৱাৰো এটা নতুন মানে পথ দেখুৱালে আমাক যদি ভাল বুলি লৈছা এতিয়া গাঁৱৰ ছাৰ মাইকী মানুহখিনিও আমাৰ বোৱাৰী মানুহখিনিও সকলোৱে এতিয়া আমাৰ গোট খুলিছে মিলিজুলি গোট খুলিছে গোট খুলি তেওঁলোকেও এতিয়া তাঁতৰশাল বোৱাই তাঁতৰশাল বৈছে আৰু পিঠা পনা আচাৰ সেই সকলোবোৰ তেওঁলোকে তাত লাগিছে আমিও তেনেকে ব্ৰইলাৰ ফাৰ্ম খুলিছো আমি ফিচাৰী খুলিম বুলিও ভাবিছো আমি গোটেই শকুন্তলা গাঁওখন উজ্বলাই তুলিম বুলি ভাবিছো ছাৰ খুব ভাল কথা মুঠতে প্ৰয়োজন হলে হয় মোক কবা তোমালোকৰ লগত অন্য কৰিব নোৱাৰিলেও আশীৰ্বাদটো দিব পাৰিম ঠিক আছে ছাৰ ভাল লাগিলে বৰ ভাল পালো বৰ ভাল ঠিক আছে আহিছো ছাৰ যোৱা ভালে নে তোৰ ক'ব আহিলে ভাল কিনো কম বাহিৰৰ পৰা মই আহিছোহে মাত্ৰ এই শতাব্দীখনৰ পৰা নামিছো জাষ্ট তাকে ভাবিলো তই ইমান ৰাতিখন বোলো এইটোতো বহুত দিন দেখা নাই ইয়াত তই ইমান ৰাতিখন আহিছ তাকে ইয়াক কৈছো বোলে তোৰ ৰিপৰ্ট নহয় নে বোলো ক'ত যাওঁ তহঁতে এই ৰাতিপুৱা এনেই ওলাই আহিছ অকমান ঠিক আছে দিনটো কামতে ব্যস্ত হৈ থাকো বাৰু ঠিক আছে এতিয়াতো আছিলি ক'ত মই হায়দৰাবাদত আছিলোঁ আহিছোঁ মই ভাবিছিলোঁ তাতে ভালকৈ কিবা পইচা কেইটামান গোটাব নাই নহয় বুজিছোঁ এই গুচি আহিলোঁ আৰু একেবাৰে ইয়াতে কিবা এটা কৰিব লাগিব তাতে থাকি উপায় নাই তই কাম নকৰো আমিতো গাঁৱতেতো বৰ্তমান ব্যৱসায় ষ্টাৰ্ট কৰিছোঁ তই আমাৰ লগত পোৱা নাই কিয় ইমান দিনে মইতো যোৱা সময়ত দেখোন কিমান কাম বিচাৰি হাবাথুৰি খালোঁ তেতিয়াহ'লে একো কামেই নাই এতিয়া অহাৰ পিছত তেতিয়াতো আমাৰ হাতত কোন নাছিলে আমাৰ এই গাঁৱৰ চুকৰ যে হলধৰ ছাৰে আমাক হলধৰ বৰ্তাই আমাক লগ পালে আমাৰ তিনিটাকে লগ পাই পেলাই ক'লে যে তহঁতে ইমান দিন এনেকৈ বাটে পথে ঘূৰি ফুৰ তহঁতে নিজৰ কাম কিয় বিচাৰি নলওঁ এতিয়া যদি তহঁতে নিজৰ ভৰিত খাৰা নহয় তেতিয়াহ'লে কি হ'বি আমি মানে এটা আলোচনা কৰিলোঁ আলোচনা কৰি পেলাই আমি এটা কোম্পানীৰ লগত কথা পাতি পেলাই আমি এতিয়া বৰ্তমান বিজনেছ আৰম্ভ কৰি আছোঁ ঠিকে আছে ভাল কথা এতিয়া তেনেহ'লে তহঁতৰ লগত দেখোন মোক সোমাব পাৰিবি আমাৰ বাহিৰত গৈ এনেই আমাৰতো মানুহ লাগে আমাক মানুহ এনেও লাগে তেনেহ'লে ভাল কথা মই অহাকালিৰ পৰা যোগদান কৰোঁ তহঁতৰ লগত তই অহাকালিলৈ আহি যাবি ৰাতিপুৱা সোনকালে আমি গোটেইখিনি লগ খাম একেলগে ভাল লাগিব ভালে লাগিব গোটেইকেইটা একেলগে ন চিনাকি মানুহ আমি আমাৰ নিজৰ গাঁওখন আমাৰ সকলোলা গাঁওখন আমি নিজে উজ্বলাব লাগিব ঠিক আছে বঢ়িয়া খবৰ এটা দিলি যে বৰ ভাল লাগিল বুজিছ কাইলৈ পৰা ৰাখিম দে কাইলৈ পৰা থাকিবি সঁচা থাকিবি ভাল লাগিল এই খবৰটো আগতে গম পোৱা হয়তো মই আগতে কমালো ঠিক আছে হ'ব দে এতিয়া তহঁতে গৈ থাক মই আহি পাইছোঁ ঠিক আছে দে ঐকান্তিকতা যাৰ অৰ্থই হৈছে একাগ্ৰতা একাগ্ৰতাই জীৱনৰ সাৰ্থকতাৰ মূল মন্ত্ৰ আমাৰ যদি একাগ্ৰতা থাকে তেনেহ'লে নিজৰ ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমেৰে আমি জীৱনত আগুৱাই যাব পাৰিমেই আমাৰ গুৰুজনাৰ উপদেশ শিৰোধাৰ্য কৰি আমি সদায় নিজেও আগবাঢ়ি যাব লাগে আৰু লগতে আনকো সুমাৰ্গ দেখুৱাব লাগে একতাৰে একেলগে জীৱন পথত আগুৱাই গ'লে নিজৰ লগতে আমাৰ সমাজখনৰো উন্নতি নিশ্চিত ঐকান্তিকতাৰ মাজেৰে আমি সেই বাৰ্তাকে দৰ্শকলৈ প্ৰেৰণ কৰিছোঁ ধন্যবাদ